জুন তাৰিখে পালন কৰা হয় মই ধন্যবাদ জনাইছোঁ যে আজি ইয়াত আমুলে আজি ইয়াত পূৰবী দুগ্ধ দিৱস পালন কৰিছে দৈনন্দিন 10 লাখ লিটাৰ উৎপাদনৰ লক্ষ্য হিচাপে লৈছে আৰু তাৰ কাৰণে ইতিমধ্যে আমি NDDBৰ লগত আলোচনা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত এখন বুজাবুজি চুক্তি হৈছে আৰু চুক্তিমতে ইয়াত বহুবোৰ এই 10 লাখ লিটাৰ গাখীৰ উলিয়াবৰ কাৰণে পৰিকল্পনা কৰা হৈছে আৰু সেই পৰিকল্পনাবোৰ আমাৰ আগত সম্পূৰ্ণৰূপে প্ৰদৰ্শন কৰিছে 50% ৰাজ্য চৰকাৰৰ শ্বেয়াৰ থাকিব আৰু 50% NDDBৰ শ্বেয়াৰ থাকিব মই ভাবোঁ যে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আমাৰ চৰকাৰখন অনাগত দিনত স্বাৱলম্বী হ'ব আৰু অসমৰ ৰাইজ উপকৃত হ'ব ইকনমি মজবুত হ'ব লগে লগে দুগ্ধ উৎপাদনৰ লগতে মিট এগ উৎপাদনটো সমান্তৰালভাৱে চৰকাৰখনে গুৰুত্ব আৰোপ কৰিছে পিগাৰী ছেক্টৰটোক অত্যাধিক গুৰুত্ব দিয়া হৈছে কাৰণ প্ৰচুৰ সম্ভাৱনা আছে ইয়াত আমাৰ যিমান কনজাম্পশ্যন ৰাজ্যখনত হয় সেই অনুপাতে ইয়াত প্ৰডাকশ্যন নহয় গতিকে সেই ছেক্টৰটোৰ কাৰণে পৰিকল্পনা কৰি থকা হৈছে মই ভাবোঁ যে খুব কম দিনৰ ভিতৰতে এখন ছবি ফুটি উঠিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গাহৰি পালকসকলৰ লগত কেইবাটাও পৰ্যায়ত আলাপ আলোচনা কৰিছে আৰু লগে লগে কণী আমি অন্ধ্ৰৰ পৰা আনিবলগীয়া হয় এই ছেক্টৰ কেইটাত যদি আমি স্বনিৰ্ভৰশীল হ'ব পাৰোঁ ইয়াৰ জৰিয়তে ৰাজ্যখনৰ লক্ষ লক্ষ বহু লক্ষ নিবনুৱা যুৱক যুৱতী নিশ্চিতভাৱে সংস্থাপিত হ'ব